আজি প্ৰেছ মিটটো প্ৰথম কথাটো হৈছে গৌৰৱ গগৈ ৱেষ্ট কাৰ্বি আংলঙত আহিছে। তেখেতে অহাৰ কাৰণে কাৰ্বি আংলং ৰাইজে খুব ভাল পাইছে তেখেতক। সেইকাৰণে আমাৰ ইষ্টৰ ফালৰ ইষ্ট কাৰ্বি আংলং বা কাৰ্বি আংলং ফালৰ পৰাও আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা তেখেতক থেংক ইউ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে। বিশেষকৈ এইটোৰ ওপৰত আমি আজি প্ৰেছ কনফাৰেঞ্চ কৰিলোঁ আৰু সেই প্ৰেছ কনফাৰেঞ্চত আমি এটা মানে এইটো বিষয় ইম্পৰ্টেণ্ট বিষয় এটা আছে, এইটো আমি উত্থাপন কৰিছোঁ। কথাটো হ'ল কাৰ্বি আংলং অট'নমাছ কাউন্সিলে চেণ্ট্ৰেল ছিলেকশ্যন ব'ৰ্ড বুলি এটা গঠন কৰিছে। কিন্তু সেই চেণ্ট্ৰেল ছিলেকশ্যন ব'ৰ্ডটো নৰ্মেলি এইটোৰ কোনোবা ৰিটায়াৰ্ড পাৰ্চনক যদি চেয়াৰমেন পাতে, তাত আমাৰ ফালৰ পৰা ক'বলগীয়া নাই। তাত মানে কোনো পাৰ্চিয়েলিটি নহ'ব বুলি আমি ভাবোঁ। কিন্তু ইয়াতে পাৰ্চিয়েলিটি হ'বই, ইম্পাৰ্চিয়েল কেতিয়াও হ'ব নোৱাৰে। কাৰণ CM নিজেই ইয়াতে চেয়াৰমেন হৈছে, তুলসীৰাম ৰহাং নিজেই চেয়াৰমেন হৈছে। আৰু ঠিক এনেধৰণৰ উদাহৰণ আমি ক'তো পোৱা নাই, ক'তো উদাহৰণ আমি পোৱা নাই। APSC কিমান বছৰ ধৰি অসম চৰকাৰৰ ছিলেকশ্যন ব'ৰ্ড কৰিছে, ৰিক্ৰুটমেণ্ট কৰিছে, তাতো চেয়াৰমেনটো চিফ মিনিষ্টাৰ কোনোদিনেই চেয়াৰমেন হোৱা নাই। ঠিক এনেধৰণে কোনোবা মিনিষ্টাৰ যে চেয়াৰমেন পাতি তেনেকুৱা নহয়। সেইকাৰণে কাৰ্বি আংলঙত এইটো ছিলেকশ্যন ব'ৰ্ড পতা আমাৰ ফালৰ পৰা আপত্তি নাই, এইটো কৰিলে ভাল। কিন্তু এইটো ট্ৰান্সপাৰেণ্ট হ'ব লাগে আৰু এইটো যিটো আমি দেখিছোঁ ঠিক বৰ্তমান যিটো কৰিছে এইটো ঠিক এনেধৰণৰ নহয়। এইটো মানে আমি কোনো পধ্যে মানিব নোৱাৰোঁ, কাৰণ ইয়াতে ইম্পাৰ্চিয়েল কোনোদিনেই নহ'ব। কাৰণ তুলসীৰাম ৰহাং আমি জানো, তেখেতৰ কেৰেক্টাৰটো আমি ভালকৈ বুজোঁ, কেনেকুৱা কাউন্সিলখন চলাইছে আমি জানো। কাৰণ গোটেই কাৰ্বি আংলঙত যিটো কণ্ট্ৰেক্টৰবিলাকক যে বিল পে'মেণ্ট যে একেবাৰে যে নিদিলে, এইটো কণ্ট্ৰেক্টৰ ক্লাছ আজি নাইকিয়া হৈ গ'ল। আৰু কণ্ট্ৰেক্ট যদি কোনোবা যদি পায়, তেনেহ'লে তুলসীৰাম ৰহাঙৰ পৰিয়ালবিলাকহে পায়। সেইকাৰণে ঠিক এনেধৰণে এইটো চাকৰি দিয়াৰ নামতো এইটো কণ্ট্ৰল কৰিব বিচাৰিছে। মাত্ৰ তুলসীৰাম ৰহাঙৰ পৰিয়াল বা তেখেতৰ ইচ্ছামতে এইটো কৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে সি চেয়াৰমেন, নিজেই চেয়াৰমেন পদটো লৈ লৈছে। আৰু এইটোতো আমি কোনোপধ্যে আমি মানা আমাৰ ফালৰ পৰা উচিত নহয়। এইটোতো সোনকালে এইটো ডিজল্ভ কৰিব লাগে আৰু নতুন কোনোবা ৰিটায়াৰ্ড পাৰ্চনক এইটো চেয়াৰমেন দিয়ক। আৰু ঠিক যদি চলাব বিচাৰিছে, কিন্তু বৰ্তমান যিটো ছিষ্টেমত আমি মানিব নোৱাৰোঁ। এইটোৱে তুলসীৰাম ৰহাং বহুত কথা কয়। কেইদিনমান আগতো মই প্ৰেছ বন্ধুসকলৰ আগত মই কৈছিলোঁ, কাৰ্বি আংলং ৰাইজৰ জনাবৰ কাৰণে, সি কি কয় মানে কেৱল এইটো বুলি নহয়, মানে সদায় কয় যে কংগ্ৰেছ যেতিয়া নাইকিয়া হৈ গ'ল, কংগ্ৰেছ মানে পাৱাৰ আজি আহিব নোৱাৰে, আৰু সি মানে সেইকাৰণে সি ডাংকুপ মাৰে, মই কাকো ভয় নকৰোঁ। আৰু কামো ঠিক এনেদৰে কৰি আমি দেখিছোঁ। এতিয়া কিমান যে লাইবিলিটিছ হৈ গ'ল কাৰ্বি আংলং অট'নমাছ কাউন্সিল, কোনো মানে হিচাপ কিতাপ নাই। সেইকাৰণে সি ভাবি লৈছে যে যিমান অনিয়ম কৰিলেও তাক ধৰা মানুহ কোনো নাই। সেইকাৰণে যিমান অনিয়ম কৰিব পাৰে সি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু চাই থাকক, এতিয়া মানে নিজে দিল্লীতো বিজেপি চৰকাৰ, ষ্টেটত বিজেপি চৰকাৰ, ইয়াতো বিজেপি চৰকাৰ। সেইকাৰণে এতিয়া বৰ্তমান এইটো ইনকুৱাৰী বহা নাই। যিদিনা বিজেপি চৰকাৰ হাৰিব, কংগ্ৰেছ চৰকাৰ আহিব, যেতিয়া ইনকুৱাৰী বহাব, সেই সময়ত চাই থাকক, চবেই এতিয়া ইনকুৱাৰী কমিশ্যনক যোনে ইনকুৱাৰী কৰিব আহিব, এতিয়া সিহঁতক গোটেই CBI আহক বা ID আহক, যোনে ED আহক, যোনে আহক, এইটো আহিলে হৈ গ'ল। বা এতিয়া ষ্টেট গভমেণ্ট পৰা যদি মানে কমিশ্যন যদি বহাই যদি ইনকুৱাৰী কৰে, তেনে সেই ইনকুৱাৰী কমিশ্যন চবে লগ কৰিব আৰু ক'ত ক'ত দুৰ্নীতি কৰিছে, কি কি অনিয়ম কৰিছে, গোটেই কথাবিলাক ওলাই আহিব। তেতিয়া তুলসীৰাম ৰহাং ক'ত পলাব, তুলসীৰাম ৰহাং আৰু হিমন্ত বিশ্ব শৰ্মা ক'ত যাব? সেইকাৰণে ইনডাইৰেক্ট আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ প্ৰেচিডেণ্ট, তেখেতে সেইকাৰণে কৈছে আপোনালোকে বেছি অনিয়ম নকৰিব, নিয়মত থাকক, যাতে পিছত আপোনালোকে বাচি থাকে। কিন্তু অনিয়ম কৰি থাকিলে কোনোবা গৌৰৱ গগৈ ডাঙৰীয়া সি চিফ মিনিষ্টাৰ বচাবলৈ চেষ্টা কৰিলেও বাচিব নোৱাৰিব। আমি কওঁ ৰাইজে কেতিয়াও এইটো বচাব নোৱাৰিব যে অনিয়ম যদি কৰিছে। আৰু বৰ্তমান আমি দেখিছোঁ বহুত অনিয়ম হৈছে, বহুত কেলেংকাৰী হৈছে, বহুত কৰাপশ্যন হৈছে। এতিয়া মাত্ৰ ইনকুৱাৰীহে বহাব লাগে। সেইকাৰণে আমি কৈছোঁ
যে তুলিৰাম ৰহা আপুনিও এতিয়া বেছি অনিয়ম নকৰিব আপুনি কৈ থাকে যে এতিয়া কংগ্ৰেছ নাই অপজিশ্যনলেছ এই এনেধৰণে আমি যে বক্তব্য দি থাকে কিন্তু আপুনি যে ভিতৰে ভিতৰে ভয় খাই আছে আমি সকলোৱে জানো নহ'লে কি ইমান যদি আপুনি কনফিডেণ্ট হয় আপুনি যদি ইমান ভাল কাম যদি কৰিছে অনিয়ম যদি নাই তেনেহ'লে আপুনি ইমান যে এই কেম্পেইন কৰা কি দৰকাৰ দিল্লী দিছপুৰ চব আপোনালোকৰ চৰকাৰ আপোনালোকে বিভিন্ন ধৰণৰ স্কিম লৈ আছে তেনেহ'লে ইমান ভয় কিলে ইমান মিটিং মেটাং কৰিছে কিলে ডেইলি বোলে কংগ্ৰেছৰ পৰা ইমান জইন কৰিছে EPSLCৰ পৰা ইমান জইন কৰিছে বেলেগ পাৰ্টিৰ পৰা ইমান জইন কৰিছে এইটো জইন কৰা হিচাপ যদি আমি চাওঁ তেনেহ'লে জিৰ' হ'ব লাগে কংগ্ৰেছ EPSLC জিৰ' হ'ব লাগে বা অপজিশ্যন পাৰ্টিবিলাক জিৰ' হ'ব লাগে কিন্তু নহয় এতিয়া পইচা নাই সেইকাৰণে হাজিৰা পাবৰ কাৰণে পইচা ল'বৰ কাৰণে যায় মানুহবিলাক কিন্তু দেখিব ভোট নিদিয়ে এবাৰ ভোট নিদিয়ে তুলিৰাম ৰহা আপোনালোকে চাই থাকক আপোনালোকক ভোট নিদিয়ে সেইকাৰণে আপোনালোকে যাহা তাহা নকৰিব বেছি অনিয়ম নকৰিব সেইকাৰণে ৰিকুৱেশ্যন বৰ্ডৰ কথাও আমি চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড যিটো আপোনালোকে গঠন কৰিছে এইটোও অনিয়ম এইটোৰ ওপৰতে বিচাৰ হ'ব লাগে আপুনি কেনেকা CM হৈ সেই পদটো আপুনি ল'লে আপুনি ইচ্ছাৰ মতে এইটো কাৰোবাক চাকৰি দিব কিনিব বিচাৰিছে নেকি এইটো কোনো পধ্যে ৰাইজে নামানে সেইকাৰণে আপোনালোকে সেই থ্ৰু দি যদি কৰে তেনে ইয়াৰ ওপৰত এটা ইনকুৱাৰী বহাব লাগে কাৰণ নিউট্ৰেল মানুহে থাকিব লাগে ইয়াত এই চেয়াৰমেন হ'ব ৰিটায়াৰ্ড পাৰ্চনে থাকিব লাগে আপুনি কেনেকৈ CM হৈ এইটো পদটো ল'লে সেই প্ৰশ্ন কাৰ্বি আংলং ৰাইজৰ থেংক ইউ